Raghupoti ahi gole নমস্কাৰ মই অংকুৰে পুনৰ পৰা স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে এজ এ চৰাইদেউ ৰঘুপতিৰ কথা এইটো আলোচনা কৰিম ইণ্ট্ৰ'টো দেখি আপোনালোকে গমেই পালে আগৰ এটা ভিডিঅ'ত আপোনালোকে হয়তো গম পালে আৰু যোনসকলে গম পালে মই কৈ দিওঁ যে আমি 2 তাৰিখে ৰঘুপতিখন ৰিলিজ দিয়াৰ কথা আছিলে কিন্তু আমি গৈছিলোঁ কিছুমান আইনী বাধাৰ কাৰণে ৰঘুপতিখন ৰিলিজ দিয়া নহ'ল তো সেইদিনাখনি বহুত বেয়া লাগিছিলে কিন্তু তথাপিও কৈছিলোঁ যে ৰঘুপতিখন যেতিয়াই ৰিলিজ দিয়ে আমি চাম কিন্তু তাৰ দুদিনৰ পিছতেই ৰঘুপতিখন ৰিলিজ দিয়ে আৰু আমি কালি গ'লোঁ চাবৰ কাৰণে চাইনো কেনেকুৱা লাগিলে গোটেইখিনি দেখাম বাৰু ক'ম এই ভিডিঅ'টোত আৰু যোনসকলে যোৱা নাই তেওঁলোকে কিয় যাব ৰঘুপতিখন চাবৰ কাৰণে এই ভিডিঅ'টো সকলোখিনি গম পাব তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু তাৰ আগতে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আৰু কালি যোৱা গোটেইখিনি আপোনালোকৰ ক্লিপ ইয়াত দেখাই দিছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বৰ্তমান মই উপস্থিত আছোঁ সোণাৰী চিনেমা হলত তো আপোনালোকক সেইদিনাখনি ভিডিঅ'টো বনাইছিলোঁ আপোনালোকক ষ্টাৰ্ট কৰিছিলোঁ আপোনালোকে গমেই পায় যে ৰঘুপতিখন মুক্তি নিদিলে তো কালিৰ পৰা মুক্তি দিছে কালি চাব নোৱাৰিলোঁ আৰু আজি চাবলৈ বুলি আহিছোঁ তো এতিয়া আমি সোণাৰী হল পাই গ'লোহি তো আমাৰ অকণমান শ্ব'টো মানে দেৰিকৈ আছে 9টা বজাত আছে দিনত নাপালোঁ আৰু পিছবেলাও নাপালোঁ অকণমান বিশেষ কামৰ বাবে ব্যস্ত থাকিলোঁ তো এতিয়া আহিছোঁ আৰু আপোনালোককো দেখাম ভিডিঅ'টো তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আমাৰ এজন বোৰ দেখা নাই হেলমেট নেৰে বোলে দুটাতো হেলমেট লৈ ফুৰিছে মানুহ আৰম্ভ হৈ গ'ল আৰু আমি এতিয়া সোমাম এতিয়া এইফালে আৰু এনেদৰে সোমাবলৈ টিকেট লৈ লাইন পাতি ল'লোঁ আৰু বহি ল'লোঁ পূৰা সোমাই ল'লোঁ আৰু বহি ল'লোঁ এতিয়া আৰু অলপ দেৰি পিছতে চুৰ হ'ব তো আমি চাম আপোনালোকক গোটেইখিনি বেছিকৈ ডাঙৰকৈ চুৰি পাব নোৱাৰোঁ তো আপোনালোকক শুনিছেনে নাজানো অলপ দেৰি পিছতে চাম আপোনালোকক দেখাম গোটেইখিনি নেদেখাম আৰু আমি চাম কেনেকুৱা হয় কি হয় গোটেইখিনি কৈ থাকিম আৰু এনেদৰে ৰবিদাৰ হেভি এণ্ট্ৰি মজা তাৰপিছতে ৰোমান্টিক ছং তাৰ মাজতে ৰবিদাৰ 6 পেক হেভি ফেমিলি ড্ৰামা কমেডি চিন আৰু ছাছপেন্স বহুত বেছি মানে প্ৰতিটো বস্তুৱে আছে আপোনাক কি ক'ম পূৰা মজা হৈছে কমেডি ছাছপেন্স ফিগাৰ songs all everything মানে পূৰা হেভি হৈছে ৰবিদাৰ ফাইটিং চিনৰ শেষতে একদম 6 পেক্স মজা ক'লো নহয় ক'বলৈ একদম ভাষা নাই বৰ্তমান মই এতিয়া এটা ধুনীয়া পৰিৱেশত আছোঁ আৰু ধুনীয়া পৰিৱেশত এখন ধুনীয়া চিনেমাৰ বিষয়ে ক'ব লৈছোঁ আৰু ৰঘুপতিখনৰ বিষয়ে এতিয়া মই ক'ম মোৰ কেনেকুৱা লাগিলে চাই আৰু আপোনালোকে কিয় চাব সেইখিনিতো মই কৈছিলোঁ আপোনাৰ তাৰ আগতে যোনখিনি দেখালোঁ হয়তো আপোনালোকে চালে তো এতিয়া মই ক'ম মোৰ কেনেকুৱা লাগিলে মই এতিয়া ক'ম যে ৰঘুপতি চিনেমাখন চাই বহুত বেছি ভাল লাগিলে আৰু ক'ব নোৱাৰোঁ মানে একদম ভাষা নাই ইমানেই বেছি ভাল লাগিলে মানে আপোনাৰ কি ক'ম আৰু প্ৰতিটো বস্তুৱে আছে চিনেমাখনত আপোনালোকে যোনসকলে যোৱা নাই মই আপোনালোকক ক'ম যে আপোনালোকে যাওক চিনেমাখন চাবলৈ বহুতে মজা পাব মানে তাত আপুনি চব পাব আপুনি মাজতে অকণমান কান্দিবও লাগিব পাৰে আৰু চাইটৰ পৰা আদি কৰি গোটেইখিনি চিনেমাখন বহুত বেছি ভাল হৈছে আচলতে মই এতিয়া মই ইমান হেৰিয়তে মই ক'বই পৰা নাই মানে মই কি ক'ম আৰু চিনেমাখন বহুত বেছি ভাল হৈছে ৰবিদাৰ এক্টিং আৰু বহুত বেছি কষ্ট কৰিছে গোটেই মানে অকল ৰবিদা বুলিয়ে নহয় গোটেই এক্টৰ গোটেই টিমটো মানে গোটেই বস্তুটোৱে বহুত বেছি ভাল হৈছে মানে বহুত বেলেগতকৈ বেলেগ হৈছে আপোনালোকৰ গানৰ পৰা আৰম্ভ কৰি আপোনাৰ কেমেৰাৰ পৰা আদি কৰি মানে গোটেই টেকনিকেল গোটেই কাম আদি কৰি গোটেইখিনি বহুত বেছি ভাল হৈছে আৰু আপোনালোকে যাওক
যিসকলে যোৱা নাই আপোনালোকে যাওক চিনেমা, আৰু অসমীয়া চিনেমা এখন বেলেগ এটা সোৱাদ পাব অকণমান। আপোনালোকে যদি যায় আপোনালোকে গম পাব গোটেইখিনি কথা। আৰু মইতো একদম ক'ম যে আপোনালোকে যোনসকলে যোৱা নাই আপোনালোকে গৈ পিনে চাওক, তেতিয়া চালে মানে আপোনালোকে গম পাব গোটেইখিনি। আচলতে গোটেইখিনি কথা মই ইয়াত কৈ নিদিওঁ, কৈ দিলে মানে আপোনালোকক চিনেমাখন চাই একেবাৰে মজা নাপাব। কিন্তু এটা কথা কওঁ, আপোনালোকে প্ৰতিটো জনৰ মানুহ যাব পাৰিব, সকলোৱে ঘৰৰ একেলগে গৈ পিনে আপোনালোকে চাব পাৰিব চিনেমাখন। বহুতেই বেছি ভাল হৈছে, সকলোৱে লগতে বহি চাব পাৰিব। আপোনালোকৰ কমেডি পাব, আপোনালোকৰ এটা মাজে মাজে আপোনালোকৰ কিছুমান আপোনাৰ যিটো মাজে মাজে সৰু কিছুমান আপোনালোকে মেছেজ পাব। মেছেজ এটা দিবলৈ চেষ্টা কৰিছে, বহুত বেছি ভাল হৈছে মানে। আচলতে কৈ শেষ কৰিব নোৱাৰোঁ চিনেমাখনৰ কথা। বহুত বেছি কষ্ট কৰি বহুত বেছি ভাবি চিন্তি বনাইছে, সেইটো কাৰণে বহুত বেছি ভাল হৈছে। মানে কি ক'ম এতিয়া, নতুন অসমীয়া চিনেমাৰ ভিতৰত বহুত বেছি হাই লেভেলত বনাইছে চিনেমাখন, আৰু আপোনালোকে গ'লে নিশ্চয় ভাল পাব। মই এজন দৰ্শক হিচাপে মই একদম 100% আপোনালোকক গেৰাণ্টি দিব পাৰোঁ, যিসকলে যাব চাই বহুত মজা পাব। হয়তো দুই এজনে বেয়া পাব পাৰে, সেইটো নাজানো, কিন্তু তথাপিও মই ভাবোঁ আপোনাৰ 99% মানুহেই আপোনাৰ এই চিনেমাখন চাই বহুত বেছি ভাল পাব। আৰু মই বিশেষকৈ বহুত বেছি ভাল পাইছোঁ। আৰু প্ৰতিটো আচলতে অকল ৰবিদাক মই ভাল পাওঁ বা ৰবিদাক আপোনালোকে ভাল পায় সেই বুলিয়ে নহয়, আপোনালোকে চিনেমাখন গৈ চাওক, তেতিয়া বুজিব আচলতে কিমানখিনি কষ্ট কৰিছে, আৰু তেওঁলোকে কিমান লেভেলত ওপৰ লেভেলত চিনেমাখন দিবলৈ বিচাৰিছে। তো আৰু বহুত বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টো আপোনাৰ দীঘলীয়া হৈ যাব, আৰু আপোনালোকে চালে গম পাব। মই এই ভিডিঅ'টোৰ যোগে ক'ম যে, আৰু যিসকলে যোৱা নাই এতিয়ালৈকে আপোনালোকে গৈ চাওকগৈ, তাৰপিছত গম পাব আপোনালোকে চিনেমাখন কেনেকুৱা ধৰণৰ হৈছে। বহুত বেছি ভাল হৈছে, এইটো মোৰ ফালৰ পৰা কৈছোঁ। মই গেৰাণ্টি দিব পাৰিম আপোনালোকৰ যিটো টিকেটৰ মূল্য আপোনালোকৰ অচুল হোৱা যেন লাগিব। আৰু চিনেমাখন 2 ঘণ্টাৰ ওপৰত আছে, 2 ঘণ্টাৰ ওপৰত আপোনাৰ কেতিয়া শেষ হ'ব আপোনালোকে অকণোৱে গম নাপাব। মই একদম সেইটো গেৰাণ্টি দিব পাৰোঁ। ময়ে গম পোৱা নাছিলোঁ 2 ঘণ্টা, আমি বহুত দেৰি হ'ল, সেইটো কাৰণে আমি তাত ভিডিঅ'টো নবনালে, এনেকৈ বনাই আপোনালোকক এতিয়া দিছোঁ। তো 2 ঘণ্টা আমি বহি কেতিয়া শেষ হৈ গ'ল আমি চিনেমাখন একো গমেই নাপালোঁ। তো মই ইমানেই ক'ম, আপোনালোকে চিনেমাখন গৈ চাওক, আৰু অসমীয়া চিনেমা আগলৈ এনেকৈ আগুৱাই নিয়ক, তাকে কামনা কৰিলোঁ। এই ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ, ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ।